এইবাৰ মুন্না ভাই MBBS নহয়, মুন্নি ভণ্টি MBBS হয়। এই সুন্দৰীগৰাকী তেজপুৰৰ টিচা পেগু। এইগৰাকী হ'ল ভুৱা ডক্তৰ। 2017 চনত এইমছৰ পৰা MBBS পাছ কৰা বুলি ভুৱা প্ৰমাণপত্ৰৰে চাকৰি যোৰহাটৰ এজি নাৰ্ছিং হোমত কৰিছিল দুদিন। ইয়াৰ উপৰিও এইমছত নামভৰ্তি কৰোৱাম বুলি লাখ লাখ টকা সৰকা বুলিও জানিব পৰা গৈছে। একচুৱেলি আমাৰ ইয়াত অফিচিয়েলি জইন কৰা নাই, তাই আহিছিলে 21 মে'ত এই বছৰৰ জইন কৰিব বিচাৰিছিলে। তাই এইমছৰ পৰা পাছ আউট হয় বুলি আমাক কৈছিলে আৰু তাই ৰেচিডেণ্ট ডক্টৰ চাকৰি বিচাৰিছিলে আমাৰ ইয়াত। তাক কোৱা হ'ল যে ঠিক আছে, এপ্লিকেশ্যন আৰু সেইবিলাক ডকুমেণ্টছ লৈ পেলাই 1 তাৰিখে আহিবা, 1 তাৰিখে জইন কৰিবা। কিন্তু তাই ক'লে যে এতিয়া মই ঘৰতে আছোঁ, ফ্ৰী আছোঁ, আপোনালোক যদি এলাউ কৰে মই ৰাতিপুৱা 2-4 ঘণ্টা আহোঁ, তেতিয়া মোৰো ৰিফ্ৰেছ হ'ব কোৰ্চটো। আমি ক'লোঁ ঠিক আছে আহা আৰু ডকুমেণ্টছবিলাক জমা দিবা। তাৰপিছত 2 দিন আহি পেলাই তাই নহা হৈ গ'ল। তাৰপিছত এদিন ফোন কৰিলে যে তাৰ গাৰ ভাল নাই, সেইকাৰণে তাই আহিব পৰা নাই, তাই আকৌ জইন কৰিব 1 তাৰিখৰ পৰা। ঠিক আছে, তাৰপিছত 1 তাৰিখে অহা নাই, 2 তাৰিখে অহা নাই, 3 তাৰিখে তাই আহিলে। আহোঁতে তাক কোৱা হ'ল যে তুমি ডকুমেণ্টছবিলাক জমা দিয়া, তুমি দিয়া নাই, দিয়াৰ পিছতহে জইন কৰিবা। তেওঁ ক'লে ঠিক আছে লৈ আহোঁ। তাৰ পিছৰ পৰা তাই কিন্তু অহা নাই। ঘৰ তাই কোৱা মতে তেজপুৰ। ব্যুৰো ৰিপৰ্ট, নিউজ টুডে অসম।